হাই গাইজ, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ৰাজ্য আৰু ৰাজধানীৰ ছেকেণ্ড পাৰ্ট। প্ৰথমতে আমি 13খন ৰাজ্যৰ ৰাজধানীৰ কথা আলোচনা কৰিলোঁ। আজি বাকীকেইখন ৰাজ্যৰ ৰাজধানীৰ কথা আলোচনা কৰিম এই ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এণ্ড কমেণ্ট কৰিব। 14 নম্বৰ মধ্যপ্ৰদেশ, ইয়াৰ ৰাজধানী হৈছে ভোপাল। 15 নম্বৰ মহাৰাষ্ট্ৰ, ইয়াৰ ৰাজধানী হৈছে মুম্বাই। 16 নম্বৰ মণিপুৰ, ইয়াৰ ৰাজধানী হৈছে ইম্ফল। 17 নম্বৰ মেঘালয়, ইয়াৰ ৰাজধানী হৈছে শ্বিলং। 18 নম্বৰ মিজোৰাম, ইয়াৰ ৰাজধানী হৈছে আইজল। 19 নম্বৰ নাগালেণ্ড, ইয়াৰ ৰাজধানী হৈছে কোহিমা। 20 নম্বৰ উৰিষ্যা, ইয়াৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ। 21 নম্বৰ পঞ্জাৱ, ইয়াৰ ৰাজধানী হৈছে চণ্ডীগড়। 22 নম্বৰ ৰাজস্থান, ইয়াৰ ৰাজধানী হৈছে জয়পুৰ। 23 নম্বৰ ছিকিম, ইয়াৰ ৰাজধানী হৈছে গেংটক। 24 নম্বৰ তামিলনাডু, ইয়াৰ ৰাজধানী হৈছে চেন্নাই। 25 নম্বৰ তেলেংগানা, ইয়াৰ ৰাজধানী হৈছে হায়দৰাবাদ। 26 নম্বৰ ত্ৰিপুৰা, ইয়াৰ ৰাজধানী হৈছে আগৰতলা। 27 নম্বৰ উত্তৰাখণ্ড, ইয়াৰ ৰাজধানী হৈছে দেৰাডুন। 28 নম্বৰ উত্তৰ প্ৰদেশ, ইয়াৰ ৰাজধানী হৈছে লক্ষ্ণৌ। 29 নম্বৰ পশ্চিম বংগ, ইয়াৰ ৰাজধানী হৈছে কলকাতা।